মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ অধ্যায়ৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ৰাসায়নিক বিক্ৰিয়া বুলিলে সাধাৰণতে কি বুজায়? ৰাসায়নিক বিক্ৰিয়া মানে হ'ল যে কিছুমান ৰাসায়নিক পদাৰ্থ আছে যে যিবিলাক পদাৰ্থৰ মাজত বিক্ৰিয়া হ'লে নতুন কিছুমান পদাৰ্থৰ সৃষ্টি হয়। গতিকে ৰাসায়নিক পদাৰ্থৰ মাজৰ বিক্ৰিয়াটোকে কোৱা হয় ৰাসায়নিক বিক্ৰিয়া। এই ৰাসায়নিক বিক্ৰিয়াবিলাকত যিবিলাক পদাৰ্থ অংশগ্ৰহণ কৰে সেই পদাৰ্থবিলাকক বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়। আনহাতে বিক্ৰিয়াৰ ফলত যি নতুন পদাৰ্থৰ সৃষ্টি হয় সেই পদাৰ্থবিলাকক আমি বিক্ৰিয়াজাত পদাৰ্থ বুলি কওঁ। তো ৰাসায়নিক বিক্ৰিয়া বিভিন্ন প্ৰকাৰৰ আছে। তাৰ ভিতৰত তোমালোকৰ বিজ্ঞান বিষয়ত 5 প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে। সেই বিক্ৰিয়াসমূহ হ'ল সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া, দ্বি অপহৰণ বিক্ৰিয়া আৰু জাৰণ বিজাৰণ বিক্ৰিয়া। সংযোজন বিক্ৰিয়া যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থৰ মাজত বিক্ৰিয়া হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি বা উৎপন্ন হয়, সেই বিক্ৰিয়াবিলাকক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এক্সাম্পল হিচাপে হাইড্ৰজেন আৰু ক্লৰিনৰ মাজত বিক্ৰিয়াৰ ফলত হাইড্ৰজেন ক্লৰাইড উৎপন্ন হৈছে। এই বিক্ৰিয়াটোত দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত বিক্ৰিয়া হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হৈছে। গতিকে এনেধৰণৰ বিক্ৰিয়াবিলাকক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমি বিযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। তো বিযোজন বিক্ৰিয়া যি বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়, সেই বিক্ৰিয়াবিলাকক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। তো বিযোজন বিক্ৰিয়াৰ এক্সাম্পল হ'ল কেলছিয়াম কাৰ্বনেট তাপ দিয়াৰ ফলত কেলছিয়াম অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড সৃষ্টি হৈছে। ইয়াত এটা বিক্ৰিয়ক পদাৰ্থ কেলছিয়াম কাৰ্বনেটৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ কেলছিয়াম অক্সাইড আৰু লগতে কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হৈছে। এনেধৰণৰ বিক্ৰিয়াবিলাকক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমি অপহৰণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰি লৈছোঁ। ধৰক পৰীক্ষাত প্ৰশ্ন এটা আহিল, অপহৰণ বিক্ৰিয়া কি, এটা উদাহৰণ দিয়া। তো অপহৰণ বিক্ৰিয়া যি বিক্ৰিয়াত বেছি সক্ৰিয় মৌল এটাই যৌগ এটাৰ পৰা কম সক্ৰিয় মৌলক অপহৰণ কৰিব পাৰে, সেই বিক্ৰিয়াবিলাকক অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে আইৰণ আৰু কপাৰ ছালফেটৰ মাজৰ বিক্ৰিয়াৰ ফলত আইৰণ ছালফেট আৰু কপাৰ উৎপন্ন হ'ব। এই বিক্ৰিয়াটোত কপাৰ ছালফেটত থকা কপাৰতকৈ আইৰণৰ সক্ৰিয়তা বেছি, যাৰ বাবে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপহৰণ কৰি আইৰণ ছালফেট সৃষ্টি কৰিছে আৰু কপাৰক মুক্ত কৰি দিছে। এনেধৰণৰ বিক্ৰিয়াক অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। এবাৰ আমি আলোচনা কৰি আছোঁ দ্বি অপহৰণ বিক্ৰিয়া। দ্বি অপহৰণ বিক্ৰিয়া বুলিলে কি বুজা আৰু এটা উদাহৰণ দিব লাগে। দ্বি অপহৰণ বিক্ৰিয়া বুলিলে সাধাৰণতে ইয়াকে বুজায় যে কিছুমান বিক্ৰিয়ক পদাৰ্থৰ মাজত বিক্ৰিয়া হ'লে
সেই পদাৰ্থবিলাকৰ মাজত আয়নৰ বিনিময় হয়। এই আয়নৰ বিনিময় হোৱা বিক্ৰিয়াবিলাককেই আমি দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ। উদাহৰণস্বৰূপে ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজৰ বিক্ৰিয়াৰ ফলত বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড উৎপন্ন হৈছে। এই বিক্ৰিয়াটোত ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত ছডিয়াম আৰু বেৰিয়ামৰ বিনিময় হৈছে। এই বিক্ৰিয়াবিলাককেই আমি দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ। শেষত জাৰণ বিজাৰণ বিক্ৰিয়া বুলি লিখি বুজা এটা উদাহৰণ দিয়া। জাৰণ বিজাৰণ বিক্ৰিয়া, যি বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হোৱাৰ লগতে আনটো পদাৰ্থ বিজাৰিত হয়, তেনেধৰণৰ বিক্ৰিয়াক জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ মাজত বিক্ৰিয়া। কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ মাজত বিক্ৰিয়া হৈ কপাৰ অক্সাইড কপাৰ ধাতুলৈ বিজাৰিত হয়, আনহাতে হাইড্ৰজেন এই বিক্ৰিয়াটোত পানীলৈ জাৰিত হৈছে। এনেধৰণৰ বিক্ৰিয়াবিলাকক জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়। আজি আমি 5 প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলোঁ। অনাগত দিনত তোমালোকৰ বিজ্ঞান বিষয়ৰ বিভিন্ন অধ্যায়ৰ বিষয়ে ভিডিঅ' বনাই আপলোড দি থাকিম। গতিকে মোৰ যে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ওচৰতে থকা বেল আইকনটো বজাই দিবা, যাতে মই আপলোড দি থকা ভিডিঅ'সমূহ তোমালোকে সময়মতে পাব পাৰা।